আজি আমি এটা নতুন চেপ্টাৰলৈ আহিছোঁ। চেপ্টাৰটি যোগেশ দাসৰ দ্বাৰা ৰচিত আমাৰ ছাৰ নামৰ চুটিগল্পটি। যোগেশ দাসৰ জন্ম হৈছিল 1928 চনত হাঁহচৰা নামৰ ঠাইত। তেওঁৰ দুখন কাকতৰ উন্মোচন কৰিছিল প্ৰহৰী আৰু অধিনায়ক। লগতে তেওঁ দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত উপন্যাসখনৰ নাম আছিল ডাৱৰ আৰু নাই। তোমালোকে চমুটোকাজিত পঢ়িলে ধুনীয়াকৈ পাই যাবা আৰু মই থুলমূলকৈ কৈ দিছোঁ। লগতে তেওঁৰ গল্প সংকলনখনৰ নাম আছিল পৃথিৱীৰ অসুখ। গতিকে আমাৰ ছাৰ বুলি ক'লে তোমালোকে গমেই পাবা যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যিটো এটা মধুৰ সম্পৰ্ক থাকে, সেই সম্পৰ্কটোৰ বিষয়ে আমাৰ ছাৰ নামৰ গল্পটিত প্ৰকাশিত কৰিছে যোগেশ দাসে। গতিকে আমাৰ ছাৰজনৰ নাম তোমালোকে গল্পটি পঢ়িলে ধুনীয়াকৈ পাবা। আৰম্ভণিতে তেখেতৰ নামটো উল্লেখ কৰা নাই যদিও মই তোমালোকক কৈ দিছোঁ যে আমাৰ ছাৰজনৰ নাম আছিল ধৰণীধৰ বৰুৱা। গতিকে ধৰণীধৰ বৰুৱাই তেওঁৰে ছাত্ৰ পদ্মেশ্বৰ নামৰ ল'ৰাজনৰ জীয়েকজনীৰ নাম আছে মিনু। মিনুৰ বিয়ালৈ আহিছিল। সেই মিনুৰ বিয়ালৈ আহোঁতে যিখিনি কথা উত্থাপন কৰিছে, যিখিনিক লৈ গল্পটি আৰম্ভণিৰ পৰা শেষলৈকে আছে, সেইখিনি তোমালোকক মই থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ ছাৰ পদ্মেশ্বৰৰ নিচিনা আমাৰ চামৰ উপৰি আগৰ পিছৰ বহুতৰে শিক্ষক বাবে তেখেত সাৰ্বজনীন ছাৰ হৈ পৰিছিল। তেখেত এতিয়া অৱসৰ হৈছে, কিন্তু সেই ডেকা দিনৰ মানসিক সবলতা তেখেতে এতিয়াও হেৰুওৱা নাই। যিটো মানে ছাত্ৰসকলৰ মাজত যিটো সিহঁতৰ মানে দেখাইছিল, আদৰ্শখিনি দেখাইছিল, তেওঁ অৱসৰপ্ৰাপ্ত হোৱাৰ পিছতো তেওঁ যেন সেইখিনি নাইকিয়া হৈ যোৱা নাই। তেওঁৰ মনত সেইখিনি সাহস উদ্যম যেন এতিয়াও পদ্মেশ্বৰ বা বাকীসকল ছাত্ৰসকলেও তেওঁক লক্ষ্য কৰিছে। পদ্মেশ্বৰৰ ঘৰৰ সন্মুখত পতা ৰভাতলিত আমাৰ ছাৰ যেতিয়া উপস্থিত হ'ল, অথচ মানে মিনুৰ বিয়ালৈ অহাৰ কথাটো কৈছে, এতিয়া কেউটাই উৰি যোৱা দি তেখেতক আগবঢ়াই আনিলেগৈ। যে এনেকুৱা মৰম শ্ৰদ্ধা তেখেতক মানে যেতিয়া বিয়ালৈ আহিছে তেতিয়া সিহঁতক মানে গোটেইকেইজন লগ লাগি ছাৰক আদৰি আনিবলৈ গৈছে। হেমন্ত হৈছে আন এজন ছাত্ৰৰ নাম। হেমন্তই হাত দুখন মোহাৰি বহা ঠাইলৈ আগবঢ়াই দিলে। নগেনে লৰ মাৰি, ছাত্ৰকেইজনৰ নাম ইয়াত উল্লেখ কৰিছে, তোমালোকে ভালকৈ শুনি যাবা। নগেনে লৰ মাৰি গৈ ডাঙৰ কাঠৰ চকী এখনৰ হাতেৰে মোহাৰি চিঞৰিলে, আহক ছাৰ, ইয়ালৈ আহক, ইয়াত বহক, বহিবলৈ দিলে আৰু। ছাৰেও আমাৰ সম্ভাষণ অকাতৰে গ্ৰহণ কৰাৰ দৰে বৰ বেছি গোলমাল নকৰিবি বুলি কৈ নগেনে নিৰ্দিষ্ট কৰি দিয়া চকীখনত গাটো পেলাই দিলে, যে ছাৰ বহিলে। টেঙৰ হাজৰিকাই ক'ৰবাৰ পৰা বিচনী এখন, মানে ছাৰক ইমানেই মৰম কৰিছিল, ইমানেই শ্ৰদ্ধা কৰিছিল যে ছাৰে যিখিনি বস্তু প্ৰয়োজন সেইখিনি সিহঁতে অতি ফূৰ্তিৰে অতি আনন্দৰে যেন ছাৰৰ ওচৰত আনি সিহঁতে দিছিল। আমি জানিলোঁ যে কাৰেণ্ট দিয়া নাই। হাজোৰাৰ প্ৰশংসাটো পোৱাৰ কাৰণে আমি অলপ ক্ষোভেৰে তাৰ ফালে চালোঁ। আমাৰ মনৰ অৱস্থা বুজিব পাৰি মিচিক মাছাক খাহি চান্সটো ল'লোঁ, বেয়া নাপাবি, ভাবি চিন্তি বুদ্ধি খটাই চলি অহাৰ। তোমালোকে যেতিয়া গল্পটি লাইন বাই লাইন পঢ়ি যাবা, তেতিয়া ধুনীয়াকৈ তোমালোকে বুজি পাবা। সেইকাৰণে মই গোটেইখিনি তোমালোকক লাইন বাই লাইন পঢ়াই দিয়া নাই, মাজে মাজে পঢ়াই গৈছোঁ, তোমালোকে ধুনীয়াকৈ বুজি পাবা। তাৰপিছত ইয়াতে দিছে, এতিয়াও খেলিজিয়াবলৈ এৰা নাই। ছাৰেও তেতিয়াৰ দৰে দাবী ধমক দি আমাৰ কথাৰ উত্তৰ দিলে, যেন এতিয়াও আমি তেখেতৰ ভয়ত হৰি কম্পমান দুষ্ট ল'ৰাকেইটি। ছাৰৰ মনত যেন আমি এতিয়াও সৰু হৈয়ে আছোঁ। সিহঁতে মানে এনেকুৱা অনুভৱ কৰিছে যে ছাৰৰ ল'ৰাকালত যেনেকুৱা আমি উৎপাত কৰিছোঁ, যেনেকুৱা আছোঁ, সেই ল'ৰাকালি ছাৰৰ মানে আমাৰ সেই মনত ছাৰে ভাবি লৈছে সেনেকুৱা আমাক ব্যৱহাৰখিনি কৰিছিল। অৱশ্যে এতিয়া ভয় নকৰিলোঁ, আমি ভয় কৰাৰ অভিনয় কৰিছোঁ। এতিয়া যিহেতু বিয়া পাতিছে, ল'ৰা ছোৱালী হৈছে, ভয়খিনি দেখাইছে যদিও অভিনয়ৰ চলেৰে দেখাইছে, কিন্তু সিহঁতে আচলতে ভয় কৰা নাই। কাৰণ ভয় কৰিব লাগে তাত একোৱে নাই, যিহেতু এতিয়া ডাঙৰ হৈছে, চবেই শিক্ষিত হৈছে, নিজৰ ল'ৰা ছোৱালী হৈছে, সেইকাৰণে। এনে জোৰত ছাৰ গৰজি উঠিল যে আমি আধা আধি ভয়তে চিটিকি উফাৰ পৰিলোঁ। হাজৰাই কোনোমতে সোপনি বুজি জোৰে বিচনী মাৰি কিন্তু মুখত দুষ্টালি হাঁহি লৈ ক'লে, নহয় ছাৰ, আজিকালি গাড়ী মটৰ বেছি হৈছে, চাইকেল চলোৱা টান হৈ পৰিছে, কেনেবাকৈ পৰি গ'লে এই বয়সত আপুনি বৰ কষ্ট। ছাৰ যিহেতু চাইকেল চলাই আহিছে, সিহঁতে ছাৰক বুজাইছিল যে ছাৰ দিনকালবোৰ বেয়া হৈছে, গাড়ী মটৰ বেছি হৈছে, সেইকাৰণে আপুনি চাইকেলৰ পৰা কেনেবাকৈ যদি পৰি যায় বৰ কষ্ট হ'ব বুলি ছাৰক সিহঁতে কৈছে। ছাৰে সমান উষ্মাৰে সমিধান দিলে। ৭৫ বছৰ হ'ল সি শিকোঁতে পৰাৰ বাহিৰে এদিনো চাইকেলৰ। ছাৰেও কৈছে যে আমি যেতিয়া চাইকেল নতুনকৈ শিকোঁ ন, তেতিয়াতো এবাৰ পৰিব লাগে, যে সকলোৱে কয় যে এবাৰ পৰিলেহে দ্বিতীয়বাৰ পাৰিবি। ছাৰে এনেকৈ উদাহৰণ দিছে, যেতিয়া শিকিছিলোঁ তেতিয়াই যে পৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ একো দিগদাৰী হোৱা নাই।
আমি কেইটাই প্ৰতিবাদ কৰি দিছি ছাৰ কিয় তেনেকৈ কয় আপোনাৰ কোনখন মতেৰে চেপি আমি চাম নহয় এসময়ত পালোৱান হেমন্ত বুকু ফিন্দাই গ'লে তাৰ মটৰ গুড়া কৰে ছাৰে যেতিয়া ক'লে ন মোক মটৰ চাইকেলে খুন্দিয়াই কিবা কিবি এনেকৈ সিহঁতৰ মাজত আলোচনা কৰি তেতিয়া মানে কৈছে হেমন্ত নামৰ ল'ৰাজনে যে ছাৰ কোনে আপোনাক কি কৰে চাওঁ ন আমিও চাই ল'ম এনেকৈ মানে কৈছে আৰু যিটো ছাৰৰ প্ৰতি ভক্তি শ্ৰদ্ধা এইবোৰ আছিলে এইখিনিতে তোমালোকে পঢ়ি ল'বা তাৰপিছত আছে তথাপি যে ল'ৰাহঁতে উৎপাত আৰু দুষ্টামি নকৰাকৈ আছিল এনে নহয় এনে বিষয়ত আমাৰ দলটো বা ফাইলটো আছিল আটাইতকৈ চকুত লগা সিহঁতৰ এটা দল আছিল যিকেইজন ল'ৰাৰ নাম পালা যিকেইজন ব্যক্তিৰ নাম ইয়াতে উত্থাপন কৰিছে সেই ল'ৰাকেইটা সিহঁতৰ এটা কি কৈছিল দল এটা আছিল সিহঁতে কৈছিলে যে আমাৰ দলটোৰ মানে চকুত লগা আছিল আমাৰ ভিতৰৰ আকৌ চৰ্দাৰ আছিল পদ্মেশ্বৰ যিজনী ছোৱালীৰ বিয়া দেউতাক পদ্মেশ্বৰ তেওঁৰ কথা কৈছে সি স্কুলত থকা কালত ছাৰক কম আহুকাল দিয়া নাছিল তেতিয়া নিশ্চয় ছাৰৰ শাস্তি আৰু নিয়মবোৰ আমি ভাল পোৱা নাছিলোঁ হয়ো আমি যেতিয়া ল'ৰাইকেইটাৰ ছাৰহঁতে যেতিয়া আমাক গালি গালাজ পাৰে দুষ্টামি কৰিলে তেতিয়া আমি ছাৰ বাইদেউসকলৰ ওপৰত আমাৰ সদায় খং উঠিব ন মানে ছাৰে কিয় এনেকুৱা কৰিব সকলোৰে ওচৰত লাজ পাম সেইকাৰণে সেইটো কথা কৈছে যে ছাৰে আমাক কিমান শাস্তি দিছিলে মানুহ বা শিক্ষক হিচাপে ছাৰক আমি কোনোদিনেই বেয়া পোৱা নাছিলোঁ কাৰণ পঢ়া নোৱাৰিলেও গালি পাৰিছিল আৰু কাণ চেপা দিছিল যদিও ছাৰে মৰম আৰু সহানুভূতিৰে সেইটোৱে সম্পৰ্ক ন যদিও আমি পঢ়া সময়খিনিত ল'ৰা ছোৱালীক কিবা কওঁ তোমালোকৰ ভালৰ কাৰণেই কওঁ কেতিয়াবা বেয়াৰ কাৰণে নকওঁ তেতিয়া সেইটো বস্তু নকৰা সেইটো বস্তু আকৌ নিধুনীয়াই নকৰা সেইটো কাৰণে তোমালোকক ক'ব লগা হয় কিন্তু সেই বস্তু তোমালোকে কেতিয়াও বেয়া ভাবি ল'ব নালাগে ঠিক তেনেদৰে পদ্মেশ্বৰহঁতেও সেই বস্তুটো কেতিয়াও বেয়াৰ ফালে লোৱা নাছিল আমাৰ বেটছত 9ৰ পৰা দেওবাৰে ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল মোৰ মনত আছে এদিন গধূলি ছাৰে দেউতাক কিবা কাৰণত বিচাৰি আমাৰ ঘৰলৈ গৈছিল মই তেতিয়া পঢ়া টেবুলত চাওঁ কি পঢ়িছ বুলি তেখেতে মোৰ ওচৰতে বহিল ইংৰাজী গ্ৰামাৰ অলপ দেখুদিল কবিতাটো আকৌ এবাৰ বুজাই দি মই নোৱাৰা অংক এটা কৰিবলৈ ধৰিলে কিন্তু উত্তৰ নোলাই সেইটো কৰি দিওঁতে পাতোতে কৰোঁতে বা কিতাপৰ উত্তৰতে কিবা ভুল আছে নেকি কেইদিশৰ পৰা চাওঁতে ইমান পলম হৈ গ'ল যে শেষত মা আৰু দেউতাইও উচপিচাই আলেঙা আহি চাই যাবলৈ ধৰিলে মাৰ চিন্তা মোৰ ভোক লাগিব পাৰে দেউতাৰ চিন্তা তেওঁ নিজে খাবলৈ পোৱা নাই দেৰি হৈছে ছাৰে কিবা কিবি পঢ়াই আছে মাৰ মতে হ'ল মোৰ ভোক লাগিছে দেউতাই কয় মই নিজেও খাব পোৱা নাই এইবিলাক কিবা কিবি সিহঁতৰ মূৰত চলিছে আৰু শেষত যেনিবা অংকটো কৰি দি ছাৰ সকলোৰে কাৰণে ছাৰৰ এক চিন্তা এনে এজন মানুহক কোনো বেয়া বুলিব সেইকাৰণে কৈছে যে ছাৰক কেনেকৈ বেয়া বুলি ক'ব ছাৰ ইমান মৰম ইমান দয়ালু সেইকাৰণে আমাৰ ছাৰ গল্পটি যি মানে যোগেশ দাসে এনেকৈ উত্থাপন কৰিছে কোনোবা সৰু ল'ৰা এটা তামোলৰ বটাটো আনি ছাৰৰ সন্মুখ আকৌ বিয়ালৈ আহিল এইবোৰ কথা আগৰ ল'ৰাইকালৰ কথা এবাৰ আকৌ বিয়ালৈ আহিল আমি তেতিয়াও ছাৰক লৈয়ে ব্যস্ত আমি মানে ছাৰৰ ওচৰৰ পৰা গুচি যোৱা নাছিলোঁ মানে ছাৰৰ কাষতে আছিলোঁ যে মাজে বিয়ালৈ অহা মানুহকো সোধ পোছ কৰিছোঁ ছাৰৰ লগতো আছোঁ আৰু বেলেগ অন্য মানুহবিলাকো যেতিয়া আহিছে সিহঁতকো মানে আমি সোধ পোছ কৰিছোঁ পদ্মেশ্বৰৰ তেতিয়াও ওলাই আহিব পৰা নাই তামোল ছাৰৰ বৰ প্ৰিয় ছাৰ তামোল ভাল পায় বটাটো কোচত লৈ দুখনমান তামোল একেলগে ভৰাই জেপৰ পৰা নিজৰ টেমাটো লৈ তাৰ পৰা অসমীয়া ধপাত অকণমান লৈ আৰামেৰে খাবলৈ ধৰিলে ধপাত বুজি পাইছা তোমালোকে ধপাতৰ কথা কৈছে ইয়াতে ধপাত আমাকো দিছিল পিছে আমি এটাও নাখাওঁ ছাৰে মন্তব্য কৰিলে ধপাতেই যদি নাখালি তেন্তে কিহৰ তামোল খাওঁ বুলি ছাৰে মানে মন্তব্য কৰিছে যে ধপাতেই যদি নোখোৱা তামোল খোৱাৰ কি মূল্যটো থাকিব আমাৰ অনুমানত ছাৰৰ তামোলখনত পাক উঠোঁতেই হেমন্তৰ ভিতৰৰ পৰা আহি ক'লে ছাৰ জলপান খাই ল'লে ভাল আছিল নেকি এনেজনে ক'লে আৰু যে ছাৰ জলপানটো খাই ল'ব লাগিছিল কেলেই খামো এতিয়া ছাৰ ঘৰত কিহৰ কাৰণে বুজি পাইছে তোমালোকে তামোলখন যিহেতু খাইছে তামোলখনৰ জুতিটো লাগি আছে সেইকাৰণে কৈছে জলপান এতিয়া নাখাওঁ নিদিলেও নিদিবি মানে পিছত নিদিলেও কথা নাই সেইকাৰণে কৈছে যে তামোলখনৰ জুতিটো ভঙাই নাই মই জলপান এতিয়া নাখাওঁ মই কৃত্ৰিম ধমকৰ সুৰত হেমন্তক ক'লোঁ তোৰনো কি এনে সময় নোহোৱা হৈছে যে ছাৰে এতিয়া আজৰি কৰি দিলেহে হয় ছাৰ যা ছাৰৰ যেতিয়া মন যাব তেতিয়া খাব আন এজনে ক'লে যে কিনো ইমান ছাৰলৈ আজৰি হ'ব লাগে ছাৰ যেতিয়া খায় তেতিয়া খাব আৰু ছাৰে মোৰ ফালে চাই ক'লে চাচোন চা ইয়াৰ কাণ্ডটো চা এই হেমন্ত এটা গাধ মানে কৈছে আৰু গাধ বুলি কৈছে মোৰ খোজাই হেমন্ত ক'লে হয় ছাৰ আগতে কেৱল বুজা কঢ়িয়াইছিলোঁ এতিয়া মানুহো কঢ়িয়াওঁ মই ৰেলত কাম কৰোঁ ৰেলত মানে কাম কৰাৰ কথা কৈছে আকৌ ছাৰে আকৌ এবাৰ হু কৰে আহি হেমন্তৰ গাত চপৰিয়াই ক'লে নহয় যা তোৰ বুদ্ধি এতিয়া খুলি গৈছে আগতে পাওঁতে শিলৰ মাজত লুকাই থকা সোণৰ চেকুৰা আছিলে এনেকৈ গালি পাৰিছে হেমন্ত ক'লে হয় ছাৰে পদ্মেশ্বৰৰ খবৰ লৈ আহিল
সি কিবা পূজাৰ কামত ব্যস্ত হৈ আছিল, মাতি দিম বুলি কৈছিলোঁ। ছাৰে নেলাগে, তাক কামখিনি শেষ কৰি ল'বলৈ দে বুলি ক'লে। বুজি পাইছা এইখিনি তোমালোকে? বিয়ালৈ অহা মানুহবোৰ ভালেমান ছাৰৰ ওচৰলৈ আহি খা খবৰ ল'লে। প্ৰায় সকলোৱে চিনি পায়, যি নাপায় তেওঁলোকে পৰিচয় লৈ শ্ৰদ্ধা জনাই গ'ল। ছাৰ যে জনজাত মানুহ এটা বিষয়ে কোনো সন্দেহ নাই। ছাৰক সকলোৱে জানে, ছাৰ শ্ৰদ্ধাৰ এজন ব্যক্তি হয়। ছাৰে বক্তৃতা দিয়াৰ দৰে অনৰ্গল কথা কৈ আছে। তাতে আমিও নানান কথা কৈ জোকাই আছোঁ। আমাৰ কথাত কৃত্ৰিম খং দেখুওৱা উষ্মা প্ৰকাশ কৰি ছাৰে ডাঙৰকৈ কথা কৈছে। আমাৰ মাজত যে এটা মধুৰ সম্পৰ্ক আছে সেইটো সকলোৱে বুজিছে। বহুতেই আদৰ কাৰ্যৰো বহি বহুত পৰলৈ আমাৰ আমোদত নীৰৱে ভাগ লৈছে। মানে ছাত্ৰ আৰু শিক্ষকৰ মাজত যিবিলাক আমোদজনক কথা সেইবিলাক ওচৰৰ মানুহখিনিও যেন উপভোগ কৰি আছে। এইটো তোমালোকৰ চেপ্টাৰটি বহুত দীঘল হয়, সেইকাৰণে মই মাজে মাজে কৈছোঁ। অপৰাধবোধ হাত দুখন মোহাৰি পদ্মেশ্বৰে বৰ লেঠা এটাত পৰি আছিলোঁ। ছাৰ পুৰোহিত উঠি আহিবলৈ নিদিলে। পদ্মেশ্বৰে শ্ৰদ্ধা ভৱনৰ কাষত বহি থকা কথাটো এতিয়া মন কৰিছে। তাৰ কথা শেষ নহওঁতে ছাৰে ক'লে, জানিছোঁ মই খবৰ লৈ আছোঁ। ইহঁতে মাজতে মাতি দিবই খুজিছিল, মইহে মানা কৰিলোঁ। যে পদ্মেশ্বৰক মাতাৰ কথাটো কৈছে, যে মাতিব মানা কৰা কথাটো ছাৰে কৈছে। পদ্মেশ্বৰৰ প্ৰতিবাদ কৰিলে, নহয় ছাৰ, কেলৈ হ'ব, মই তেনেকৈ ক'লোঁ। মই মাজতে ক'লোঁ, হয় ছাৰ, পদ্মেশ্বৰৰ একো পৰিৱৰ্তন হোৱা নাই। ছাৰে হু হু কৰে কয়। পদ্মেশ্বৰ আগতে যেনেকুৱা আছিল সেনেকুৱা হৈ আছে, অলপো সলনি হোৱা নাই, সেইটো কথা কৈছে। এতিয়া জলপানৰ দিহাটো কৰি দেচোন, ইহঁতে এটাও মোক খোৱাৰ কথা ভবা নাই। পদ্মেশ্বৰৰ হালধীয়ালৈকে কৈছে যে মোক একো খাবলৈ দিয়া নাই, অথচ খাবতো দিছিলে, তামোলৰ কাৰণে নাখালে। সেইটো পদ্মেশ্বৰক ক'লে আৰু। আমি সকলোৱে এই মিছা অভিযোগৰ প্ৰতিবাদ কৰিলোঁ। এটা হৈ চৈ লাগিল। নগেনৰে হেমন্তই সেইখিনি কথা কৈছে যে আমি ছাৰ কৈছিলোঁ, কিয় আপত্তি কৰিলে, কিবা কিবি এনেকৈ কৈছে। অভাৱ বিশেষ নাথাকিলে আমি কেইটা সামান্য চাকৰিয়াল, গোটেইকেইটাই চাকৰিয়ালে হয়। ছাৰে আন মানুহৰ লগত জলপান খালে, আমি কেইটা তেখেতৰ তদাৰক পহৰাৰ নিচিনাকৈ কাষত ওচৰে পাজৰে ছাৰ লাগি আছে, তাকে কৈছে। পদ্মেশ্বৰৰ নেতৃত্বত আমি বহুত উৎপাতেই স্কুলত কৰিছিলোঁ। এবাৰ মিটিং চাবলৈ পলাইছিলোঁ। মিটিং এৰি পেলাই সিহঁতে মিটিং নুশুনাকৈ পলাই গৈছিলোঁ। লেজাৰত ওলাই গৈ কোবেই চিনেমা হল, সিহঁতে মিটিং এৰি পেলাই চিনেমা চাবলৈ গৈছিল। বুদ্ধি আৰু প্ৰস্তাৱ আছিল। পদ্মেশ্বৰৰ হাজৰা ঘৰলৈ গৈছিল কাৰণে তাক এৰি গৈছিলোঁ। আমি কেইটা একেখন বেঞ্চতে বহোঁ। পদ্মেশ্বৰৰ ক্লাছৰ কেইটামান ল'ৰাক আমি বেঞ্চৰ পৰা আহি আমাৰ বেঞ্চত বহিবলৈ বন্দবস্ত কৰি আহিছিল। নহ'লে ছাৰৰ চকুত খালী বেঞ্চখন দেখিলে সিহঁতে যেতিয়া খালী হ'ব, ছাৰে চকুত পৰিব, গতিকে সেইখন বেঞ্চত, সিহঁতৰ বেঞ্চত বেলেগ ল'ৰা ছোৱালীক বহিব দি সিহঁতকেইটা ওলাইছিল। তদুপৰি ঘৰলৈকে ৰিপৰ্ট যোৱাত সেই ঘৰলৈ সিহঁতৰ এইবিলাক ৰিপৰ্টবিলাক ছাৰে পঠাইছিলে। বেজাৰতে দুদিনমান আমি স্কুললৈ নোযোৱাকৈ থাকিলোঁ, যে ঘৰত গালি গালাজ পৰা নাই, সিহঁতে স্কুললৈ যোৱাও নাছিল। স্কুলৰ অহাৰ দৰে ঘৰৰ পৰা আমি ক'ৰবাত থাকোঁগৈ। যেতিয়া আকৌ স্কুললৈ নগ'লে নিস্তাৰ নাই বুলিও জানিছিলোঁ, কাৰণ নগ'লেও ছাৰে সোধাই নেৰে, গতিকে স্কুললৈ গৈছিল নোযোৱাৰ পিছত। আন এবাৰ বছৰেকীয়া পৰীক্ষাত পদ্মেশ্বৰ হলৰ ভিতৰতে বিকট শব্দ কৰা, ফটকা এটা ফুটাই হুলস্থুলৰ সৃষ্টি কৰি পৰীক্ষা পিছুৱাই দিবলৈ সকলো ল'ৰাই হেডমাষ্টৰক ধৰিছিল। ছাৰে বেট লৈ এইবিলাক তোমালোকে লাইন বাই লাইন ধুনীয়াকৈ বুজিয়ে পাবা, ইমান বুজাবলগীয়া নাই ইয়াত। ব্ৰজাৱলী ভাষাত তোমালোকক বুজাই দিওঁ, গতিকে ইয়াতে লাইন বাই লাইন তোমালোক ধুনীয়াকৈ বুজিয়ে পাবা। শেষত গৈ ছাৰে ইতিমধ্যে আমাক আকৌ এবাৰ অবাক কৰি জেপৰ পৰা কাগজেৰে নুৰিওৱা সৰু টোপোলা এটা উলিয়াই দিলে। সেইটো মিনুৰ হাতত দিলে। ইয়াত 3 গছ আদি আছে মা, প্ৰফেচাৰক দিবি। যিহেতু মিনুৰ বিয়া প্ৰফেচাৰৰ লগত ঠিক হৈছিল। কবি ছাৰৰ আশীৰ্বাদ। তাই হাত পাতি লৈ লাজতে তলমূৰ কৰিলে। পদ্মেশ্বৰৰ জোঁৱায়েক কলেজৰ লেকচাৰাৰ আছিল। চলচলীয়া চকুৰে পদ্মেশ্বৰে জীয়েকক লাহে লাহে ধৰি ভিতৰলৈ লৈ গ'ল। আমি ছাৰক আকৌ বহিবলৈ দিলোঁ। হেমন্তই প্ৰস্তাৱ দিলেই ছাৰে একেবাৰে বিয়া চাই যাব। পদ্মেশ্বৰ ওলাই আহিল। সি ক'লে, হয় ছাৰ, বিয়াখন চায়ে যাওক। ছাৰ বিয়াখন চাব আৰু। মই বৰকৈ ভয় খোৱা যেন দেখালোঁ। গল্পটি বিৰাট চুটি গল্প যদিও দীঘলকৈ লিখিছে যোগেশ দাসে। ছাৰে ক'লে, বাৰু হৈছে যা, এতিয়া কামত লাগে গৈ। মোৰ ওচৰৰ বঁটা এটা থৈ যাবলৈ ক'। তামোল যে ছাৰে ভাল পায়, সেইকাৰণে বঁটাটো থৈ যাবলৈ কৈছে। এসময়ত বিয়াৰ কাম শেষ হ'ল। বিয়াখিনি তোমালোকে জানা যে বিয়া পৰম্পৰাগতভাৱে দিনটো কেনেদৰে চলে বা ৰাতি কি নানা ধৰণৰ পৰম্পৰাৰে বিয়া শেষ হয়,
সেইখিনি তোমালোকে জানা, গতিকে তাত ইমান বুজাবলগীয়া নাই। কইনাক আকৌ ভিতৰলৈ নিয়া হয়, সকলোৱে মুগ্ধ হৈ বিয়া চাই আছিল। কিন্তু হোমৰ গুৰিৰ পৰা উঠি আহোঁতে হঠাৎ পদ্মেশ্বৰৰ চকুত পানী দেখি আমাৰ মনবোৰ সেমেকি গ'ল। লগৰ কেইজনৰ বেয়া লাগিছিল যে ছোৱালী এজনী বিয়া দিয়াৰ পিছত বা বিয়াৰ দিনা দেউতাকবিলাকৰ বা মাকবিলাকৰ ঘৰখনৰ কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। কান্দোন লুকুৱাবলৈ অলপো চেষ্টা নকৰি পাটৰ চাদৰখনেৰে চকু দুটা ঢাকি লৈ ভেকুৰি উঠি ক'লে, ছাৰে তাক গাত ধৰি ভিতৰলৈ গ'ল। আমি কেইটা গ'লোঁ একেবাৰে ভিতৰলৈ। নগৰ কাষৰ কোঠালিতে পদ্মেশ্বৰৰ হুকহুকাই কান্দিবলৈ ধৰিলে। ছাৰে দুহাতেৰে তাক ধৰি ধমকৰ সুৰত ক'বলৈ ধৰিলে, ঐ পদ্মেশ্বৰ, তোৰ হৈছে কি? তই কেলৈ কান্দিছ? এনেকৈ সাহস দিছে যে কিয় কান্দিব লাগে? পদ্মেশ্বৰে উভতি ছাৰক সাবটি ধৰিলে। ছাৰেও তাক পৰম বান্ধৱৰ দৰে গবা মাৰি ধৰিলে। সিও চুপি ক'বলৈ ধৰিলে, তাই বৰ সৰু ছোৱালী ছাৰ, তাই একোকে নাজানে। আৰু এজাউৰি শব্দ কান্দোন ওলাই, যিমান দুখ আছে সিমান ছাৰৰ লগত হুহুকাই কান্দি প্ৰকাশ কৰিলে দেউতাকে, অথচ পদ্মেশ্বৰে। ছাৰেও দুটা কামুৰি দিলে। ছাৰো যদিও বা সান্তনা দিছিল, ছাৰৰ বেয়া লাগিছিল যে ছোৱালীজনীক বিয়া দিলে ইমান কষ্ট হয়। পদ্মেশ্বৰৰ পিঠিত মৰমেৰে হাত বোলাই ছাৰে থুকাথুকি মাতে, ময়ো এজনী ছোৱালী, এজনীকৈ চাৰিজনী ছোৱালী উলিয়াই দিছোঁ পদ্মেশ্বৰ, এবাৰ মোৰ কথা ভাবিছা। তোৰ মিনু আজিৰ পৰা ডাঙৰ হ'ল। আমাৰ চকুবোৰো ভৰি আহিছিল, কিন্তু আমি একো নকৈ মাত্ৰ সেই অপূৰ্ব দৃশ্যটো, সেই দৃশ্যটো কেনেকুৱা হ'ব তোমালোকে অনুভৱ কৰিব পাৰিবা যেতিয়া নিজৰ ক্ষেত্ৰত এইবিলাক হ'ব, যে বিয়া দিয়াৰ ক্ষেত্ৰত বা বিয়া দিয়াৰ পিছত কেনেকুৱা এজনী ছোৱালীৰ বা ঘৰখনৰ কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমাৰ চকুবোৰ ভৰি আহিছিল, সকলোৰে চকুত পানী আহিছিল, কিন্তু আমি একো নকৈ মাত্ৰ অপূৰ্ব সেই মনোৰম দৃশ্যটো আমি, যদিও দৃশ্যটো দুখ লগা, কিন্তু সেই ছাৰ আৰু শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো মধুৰ সম্পৰ্ক, যিটো মধুৰ মৰম লগা দৃশ্য, সেই দৃশ্যটো যেন গোটেইকেইজন বন্ধুৱে উপভোগ কৰি। তোমালোকে নিশ্চয় গল্পটি মই থুলমূলকৈ যদিও বুজাই দিছোঁ, গোটেই লাইন বাই লাইন বুজাই দিয়া নাই, তথাপিও তোমালোকক বুজাবলৈ বহুত চেষ্টা কৰিছোঁ। নিশ্চয় তোমালোকে বুজি পাবা, আৰু বুজি নাপালে কমেণ্টত ক'বা। ঠিক আছে, ধন্যবাদ।